নমস্কাৰ। আজি আপোনালোকে খুব ধুনীয়া এটি ৰেচিপি লৈ আহিছোঁ। যিসকলে মাংস খায় আহকচোন চাওঁ মই কিনো মাংস বনাইছোঁ। চুঙাত দিয়া মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। যিসকলে গাহৰি মাংস খাই ভাল পায়, গাহৰি মাংস খায়, তেখেতলোকলৈ মই এটি ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছে ন, মই দুটামান চুঙা লৈছোঁ আৰু অলপ মাংস, গাহৰি মাংস লৈছোঁ। যিসকলে গাহৰি মাংস খাই ভাল পায়, আৰু মই আজি চুঙাত দিম। চুঙাত দিয়া গাহৰি মাংসৰ সোৱাদেই সুকীয়া হয়। আৰু তাত দিবৰ কাৰণে মই কি লৈছোঁ আহকচোন চাওঁ। এয়া চুঙা লৈছোঁ, বাঁহৰ চুঙা, আৰু মাংস অলপ লৈছোঁ। মাংস অলপ মই সৰু সৰুকৈ কাটি লৈছোঁ। যিখিনি মাংস মই চুঙাত দিম সৰুকৈ কাটি লৈছোঁ। সৰু এয়া দেখিছে নহয়, নিমখ দিছোঁ, হালধি একেবাৰে এচিকুটমান দিছোঁ, বেছি দিয়া নাই, খুব কমকৈ দিছোঁ। আৰু চুঙাত দিয়া মাংসখিনি সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াত আদা, নহৰু, জলকীয়া মই খুন্দনাতে খুন্দি দিছোঁ। আপোনালোকে টুকুৰা টুকুৰকৈ দিব পাৰে, পিচ পিচকৈ কাটিও। মই কিন্তু এনেকৈ থেঠেলিয়াই লৈছোঁ, থেঠেলিয়াই দিছোঁ। আৰু কেইপিচমান ঔটেঙা দিছোঁ। মই ঔটেঙা পিচকেইটা অলপ থেঠেলিয়াই লৈছোঁ। এয়া দেখিছে ন, ঔটেঙা পিচকেইটা অকণমান থেঠেলিয়াই দিছোঁ। আৰু অলপ ধনিয়া পাত দি দিছোঁ। গোটেই বস্তুখিনি এয়া দেখিছে ন, ধুনীয়াকৈ সানি লৈছোঁ। খুব ভাল লাগে চুঙাত দিয়া মাংসৰ। এয়া দেখিছে নহয়, ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু এয়া বাঁহৰ চুঙা লৈছোঁ, বাঁহৰ চুঙাত এইদৰে ভৰাইছোঁ। এয়া দেখিছে নহয়। আৰু কোনে কোনে চুঙাত দিয়া মাংস খাই ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। আৰু যদি মোৰ এই ৰেচিপিটি ভাল পাব আপোনালোকে চাই যাব মই কি দিছোঁ, কেনেকৈ বনাম। তেতিয়া যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এয়া ভৰোৱা পাছত মই এইদৰে দেখিছে নহয়, জুইতে পুৰিছোঁ। খুব ভাল লাগে চুঙাত দিয়া মাংস, ইয়াৰ সোৱাদেই সুকীয়া হয়। এয়া দেখিছে নহয়, বেছি সময়ো নালাগে, কম সময়তে হৈ যায়। আৰু এইদৰে অলপ সময় পাছত আকৌ মই অলপ চুঙাটো লুটিয়াই পুৰি দিছোঁ। খুব ভাল লগা ৰেচিপি যিসকলে গাহৰি মাংস খায়। এয়া দেখিছে নহয়, ৰেডি হৈ গ'ল। খুব ধুনীয়াকৈ সিজিছে আৰু চুঙাৰ খুব ধুনীয়া এটা গোন্ধ আহিছে। এয়া দেখিছে নহয়, বেছি সময়ো নালাগে, যিহেতু খুব জুই ধুনীয়াকৈ জ্বলাই দিছিলোঁ। এয়া দেখিছে নহয়, খুব ধুনীয়া হৈছে। আৰু টেঙা, যিহেতু অকণমান মাংসত টেঙা দি দিলে খুব ভাল লাগে। আপোনালোকে ঔটেঙা নাথাকিলে অলপ নেমু চেপি দিব পাৰে। মই যিহেতু ঔটেঙা দি দিছোঁ, ঔটেঙা দিলেও খাবলৈ খুব ভাল হয়। কেইপিচমান দিছোঁ, বৰ বেছিকৈ এটা জোখৰ অনুপাতে ঔটেঙাটো কাটি দিব লাগে। যদি নাথাকে তেতিয়া আপোনালোকে অকণমান নেমু চেপি দি দিব, তেতিয়া খুব ভাল লাগে খাবলৈ। এয়া দেখিছে নহয়, ৰেডি হৈ গ'ল। আৰু যিসকলে এইদৰে খাইছে কমেণ্ট এটা কৰি জনাবচোন। আৰু যিসকলে খোৱা নাই এইদৰে চুঙাত দি বনাই খাই চাবচোন। খুব ভাল লগা এটা ৰেচিপি।